আমাৰ পিছৰ কাৰ্যসূচীটো হ'ল অনান্য মানে আমি ইজনে সিজনৰ লগত কথা পাতোঁ বা এইটো এটা সঁচাকৈ আমাৰ কাৰণে ঐতিহাসিক ক্ষণ আজি 10ম সংখ্যাত ভৰি দিলে উৰুলি আৰু সেই ডবল ডিজিট মৰিদাই কোৱা নিচিনাকৈ ডবল ডিজিট হ'ল যিটো আমি ছিংগল ডিজিটতে ভয় আছিলে কিন্তু ইমান ধুনীয়া এটা সকলোৰে সহায় সহযোগিতাৰ আজি এইটো ফল আৰু এই শুভক্ষণত আপোনালোকে ইজনে সিজনৰ লগত কথা পাতিব পাৰে ময়ূৰদা মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাক হয় হয় কোৱা ময়ূৰদা আমি বেংগলোৰত থাকি যিমান পাৰোঁ আমি আমাৰ অসমীয়া ভাষা অসমীয়া সংস্কৃতিৰ উন্নতিৰ কাৰণে যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ আমাৰ সামৰ্থ্য অনুযায়ী আৰু এটা জাতি আপুনিতো ইয়াতে এই বিষয়ত মানে খুব বিদগ্ধ পণ্ডিত এটা জাতি শক্তিশালী হয় যদি ভাষাটো শক্তিশালী হয় মোৰ আপোনালৈ এটা মানে অনুৰোধ যে আমি বেংগলোৰবাসী অসমীয়া ৰাইজে আমাৰ ভাষা আৰু আমাৰ সংস্কৃতি মূলতঃ আমাৰ ভাষাটো আৰু চহকী কৰিবৰ কাৰণে আমি আৰু কি কৰা উচিত মানে ধৰক আমি উৰুলিখন উলিয়াইছোঁ আমি বিহু পাতোঁ ৰঙালী বিহু পাতোঁ মাঘ বিহু পাতোঁ কাতি বিহুও পাতোঁ দেই আমি কিন্তু মানে খুব সৰুকৈ পাতোঁ কিন্তু কাতি বিহুও পাতোঁ আমি তো এইখিনিৰ বাহিৰে আমি আৰু কি কৰিব পাৰোঁ বেংগলোৰত থাকি যাতে আমাৰ নতুন নৱপ্ৰজন্ম আমাৰ নেক্সট জেনেৰেশ্যনে যাতে ইয়াত থাকিও যাতে অসমীয়া ভাষা বা অসমীয়া সংস্কৃতিখিনি ধৰি ৰাখিব পাৰে ৰঞ্জন প্ৰশ্নটোৰ কাৰণে ধন্যবাদ আৰু প্ৰশ্নটোৰ লগত আচলতে বহুত উপদেশ ধৰ্মী কথা কিছুমান আহিব পাৰে সেইটো মই আচলতে কৰিব নিবিচাৰো আটাইতকৈ পৃথিৱীত সহজ কামটো হ'ল উপদেশ দিয়া কিন্তু তথাপিও মই এটা উদাহৰণ দিব বিচাৰিছো উপদেশ নহয় এই অসমীয়া ভাষাৰ কালিকা এই হচৌদিয়ে কৈছো আৰু উপদেশ নহয় উদাহৰণ আমেৰিকাত মই আজি এবাৰ তোমালোকে যদি কোনোবাই দৈনিক অসমখন পঢ়ি আছা যোৱা 2-3 মাহত দৈনিক অসমত বিদেশত কেনে আছে অসমীয়া বুলি প্ৰতিখন দেশৰে বিভিন্ন মানুহে লিখিছে আজি প্ৰায় 10টা মান সংখ্যাৰ আগতে মই দেখিলো আমেৰিকাত থকা এজন অসমীয়া অভিযন্তাই এই নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মানে বিহু পূজা শংকৰদেৱৰ তিথি এটো থাকিব এইবোৰ এদিন হেৰিয়াৰ কাৰণে হোৱাৰ কথা তাৰ দিন নিৰন্তৰভাৱে আমি সকলো কামটো কৰিব নোৱাৰো বা সদায় কাৰণে আকৰ্ষিত কৰি ৰাখিব নোৱাৰো সেইটো অলপ মানে উৎসাহ উদ্দীপনাৰ কিছুমান কথালৈ পৰিৱৰ্তন হয় হ'বই প্ৰবাসী মানুহৰ বাবে এতিয়া যদি তেনেকুৱা এটা কাম যদি আমি কৰিব পাৰো জুমৰ জৰিয়তে হওক আজিকালি ডিজিটেল মাধ্যমবোৰ ইমান সুন্দৰ হৈ ওলাইছে আধা ঘণ্টা সময় 1 ঘণ্টা সময় ইয়াত বহুবোৰ ধৰি লোৱা তোমালোক দম্পতি তোমালোক আছা আৰু কোনোবা কাবাৰ মানে ঘৰৰ স্বামী আছে কাবাৰ পত্নী আছে নহয় জানো আজি এই সভাখনতে যিখন ই সভা তেওঁলোকে যদি তেওঁলোকৰ পৰিয়ালৰ নতুন প্ৰজন্মৰ যিসকল আগবাঢ়ি আহিছে তেওঁলোকৰ নামত যদি মই আধা ঘণ্টা বিচাৰো I don't think I am a very ruthless man 24 ঘণ্টাৰ ভিতৰত 30টা মিনিট যদি আমি যদি সুকাফাৰ কথা লাচিতৰ কথা নৰনাৰায়ণৰ কথা নিজেও অকমান আমিও কেতিয়াবা পাহৰি যাওঁতো আমি অকমান পঢ়িলো উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীক কলো আৰু ভাষাটো বা আখৰ কিটা আমি যদি অকমান শিকাই দিও মই কৈছো সৰুতে সকলোবোৰ বস্তু খুব সুন্দৰভাৱে আয়ত্ত কৰিব পাৰে আমি ভাবো যে তেওঁলোকৰ 4টা ভাষা 3টা ভাষা হলে অসুবিধা হ'ব কান্নাৰাও শিকিব লাগে হিন্দীও লাগে ইংৰাজীটো এৰিবই নোৱাৰি মূল ভাষাৰ নিচিনা হৈছে অসমীয়াটো শিকিলে অসুবিধা হ'ব নেকি আচলতে মই কৈছো সৰু অৱস্থাত তেনেকুৱা শৈশৱ কালত অসুবিধা নহয় গতিকে চ্যাৰিটি বিগিনছ এট হোম মই ভাবো আধা ঘণ্টা সময় দে মই তাতলেও যোৱা নাই 1 ঘণ্টা কৰিব পাৰিলে খুব ভাল আমি যদি এই লকডাউনৰ সময়তে এতিয়াওতো লকডাউনৰ এটা পৰ্যায় চলি আছে বেংগলোৰত হয়তো বহুত মানুহে ওয়ার্ক ফ্রম হোম কৰি আছে তেনে এটা কাম কৰি তাৰ পিছত এনেকুৱা জুম ডিজিটেল মিটৰ এতিয়া 50 জন মানুহ এই মুহূৰ্তত আছে 49 আছে ইয়াৰে তেওঁলোকৰ হয়তো 10টা ল'ৰা ছোৱালী আছে যাৰ বয়স হয়তো 10-12 বছৰ সেইখিনি ল'ৰা ছোৱালীক লৈ যদি আমি আজি ৰাভা দিৱসত বোলে এটা ৰাভা সংগীতৰ প্ৰতিযোগিতা কিবা এটা লিখিবলৈ দিলো যে তোমালোকে 5টা বাক্য অসমীয়াত লিখা এই ধৰণৰ কামৰ জৰিয়তেহে কিন্তু হ'ব অকল এই আলোচনীখন গুৰুত্বপূৰ্ণ মই আহিলো মুটকেও বিজ্ঞ কোনোবা মানুহ আহি কথা কোৱাটো একেবাৰে দলিয়াই পেলাব লগা নহয় I don't say it is very important that I came and talk today কিন্তু তাতকে গুৰুত্বপূৰ্ণ কথা হ'ব এই ধৰণৰ যিবোৰ নিৰন্তৰ ৰেগুলাৰ যিবোৰ এফৰ্ট এই নিৰন্তৰ প্ৰয়াসৰ জৰিয়তেহে তেওঁলোক আহিব কাৰণ অসমীয়া ভাষাটো মানে সাহিত্য সংস্কৃতিৰ কথা ক'লে নতুন প্ৰজন্মক এৰি আমি চলিব নোৱাৰো আমাৰ প্ৰজন্মই মোটামুটি পৰিমাণে আমি কৰিছো কিন্তু ঘৰত আমি কৰিব পাৰিছো নাই I think that is the main challenge staring at our face আমি যদি হেতু চ্যালেঞ্জ যদি আমি if we can tackle it with poise not with noise I think we'll be able to
deliver something which our heart is telling, which our conscience is telling us. সকলো সময়তো নোৱাৰো ক'ব, কোনোবা সময়তো কয়, মই ভাবো সেই কথাটো, that's very important. আধা ঘণ্টা, half an hour, let us try to make it a slogan, half an hour for Assam or maybe for Assamia Bhasha or Sanskriti. I think it is possible. Yes. Thank you. মই এটা প্ৰশ্ন সুধো। বেছি টান প্ৰশ্ন নকৰিব। টান নহয়, কিন্তু ইম্পৰ্টেণ্ট হয়। এই কোভিডৰ সময়ত আমাৰ বেংগলোৰৰ পৰা ইয়াত কাম কৰা বহুত অসমীয়া মানুহ অসমলৈ ঘূৰি গৈছে। হয়। আৰু মই জানো যে বেলেগ বেলেগ ঠাইৰ পৰাও তেনেকে গৈছে, দিল্লী, মুম্বাই, চেন্নাই, কেৰেলা। হয়। এই মোষ্টলি মানে ইয়াং গ্ৰুপ হয়। ইয়াত আহিছিল, ইয়াত খুব বেছি হাই এণ্ড কামো নকৰিছিল। হয়। মোষ্টলি মানে চিকিউৰিটি গাৰ্ড, তাৰপিছত এই ৰেষ্টুৰেণ্টত কাম কৰে বা কুকিঙৰ কাম কৰে। এই মানুহখিনি এতিয়া অসমত মই ভাবো ইন থাউজেণ্ডছ, মানে মাল্টিপল থাউজেণ্ডছত অসমত ঘূৰি গৈছে। হয়। আৰু এই মানুহখিনিক কি কৰিব পৰা যায়? মানে মই ভাবো যে দে আৰ এ বিগ ৰিচোৰ্চ। হয়। চব ওলাই আহিছিল, এতিয়া অসমৰ কাৰণে অসমে মানে সেইটো বাৰ্ডেন হিচাপে ল'ব পাৰে বা পজিটিভলি ল'ব পাৰে যে আমাৰ হাতত ইমান ৰিচোৰ্চ আহিছে। হয়। তুমি কি ভাবা, কি কৰিব পাৰিব? মই আপোনাৰ প্ৰশ্নটো শুনিয়ে মোৰ কথাটো মনত পৰিছে। Jawaharlal Nehru, after becoming Prime Minister, when he visited Oxford, I think for the first time in 1948 or 49, তেতিয়া India's population was around 30 crores or 40 crores. I don't know the exact number, I forgot. That Nehru khudile, I have got this 40 crore problems and all those things. Then one guy stood up. He was a student of Oxford University of a particular college at that time who was attending Nehru's lecture. Uthi pelai kole, sir, I think Mr. Prime Minister, you were wrong. They are not your problems, they are resources. And incidentally, that guy happens to be an Assamese. We lost him only some time back, Mukul Mohanto. He was some sort of a maverick. কিন্তু all due regards, মানে তেওঁৰ হেৰি চন্দন মহন্ত আমাৰ ৰিফাত তেওঁলোকে জানিব, ভায়েক আমেৰিকাত আছে। He is a elderly man. He passed away maybe after 80 plus last year. মই ক'ব বিচাৰিছো, এতিয়া 100 জন মানুহ যদি গৈছে, maybe there is a possibility 20 or 30 will come back after situation becomes somewhat normal. I will not say normal because new normal itself is not 100% normal as we understand normalcy. এই 70 জন মানুহ যে থাকি গ'ল, I think around 10 or 20, I am being very practical. I don't want to sound politically correct. Tar 20 জন 30 জন হয়তো আমি will not be able to handle them. কোনোবাই অকমান বেয়া কামো কৰিব, কোনোবাই ৰাতি নাখাবলগীয়া এই লিকুইড বোৰো খাব, ক্যাৰম খেলি থাকিব, এনেকুৱা কাম কৰিব। কিন্তু 40 জন মানুহক আমি যদি অসম গভৰ্ণমেণ্টে, অকল গভৰ্ণমেণ্ট বুলি ক'লে ভুল হ'ব, দল সংগঠন, চিভিল সোসাইটি, দল সংগঠন বুলি ক'লেও আজিকালি মানুহ জাপ মাৰি উঠে, হয়ও কিছুমান এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে জাপ মাৰি উঠিব লগাৰে কথা। কিন্তু তাৰ মাজতে ভালকে কাম কৰা চিভিল সোসাইটি আৰু গভৰ্ণমেণ্টে মিলি, ইনফেক্ট আমি এতিয়া গভৰ্ণমেণ্টে এখন কমিটিও বনাই দিছে আৰু এই বিষয়ত হোৱা কিছু আলোচনাত ইনফৰ্মেল মও জড়িত হৈ আছো। সেই মানুহখিনি, কাৰণ অসমত আপুনি চাব, গুৱাহাটীত ভাল এজন প্লাম্বাৰ, ভাল এজন ইলেক্ট্ৰিচিয়ান, এই ধৰণৰ মানুহ আপুনি অসমীয়া নাপায়। আৰু যিকেইটা পাব, তেওঁ প্ৰথম 2 বছৰমান ভালকে কাম কৰিব। মই যদি ভাল প্লাম্বাৰ বা ভাল ইলেক্ট্ৰিচিয়ান হওঁ, প্ৰথমতে খুব যাম, 2-3 বছৰৰ পিছত মোৰ যেতিয়া নাম হ'ব, আপোনাৰ ফোন মই নট ৰিচেবল, কাৰণ মই জিঅ'ত চিনেমা চাই থাকিম, আপোনাৰ ফোন মই নধৰো। তাৰপিছত যাম, মই কম কাইলৈ গৈ আছো, সেই কাইলৈ উইল that if tomorrow comes Sidney Sheldonৰ novel, but that electricians tomorrow never comes. এই যিটো মেণ্টেলিটি, এই মেণ্টেলিটিটোৰ কাৰণে কিন্তু আমি অলপ সফট স্কিল তেওঁলোকক দিব লাগিব। I know I am being very critical, but I am being critical about our own people for their benefit. How to ameliorate, how to improve the mindset. Hetu karone ei ami 100 জন যদি গৈছে, তাৰ 50 জন মানুহক কিন্তু I think we should be able to do something. And as you know, da amar an এখন প্লেটফৰ্ম আছে, of course I don't want to speak much about that. Dar pinor পৰা বহুত প্ল্যানিং খুব হৈ আছে, প্ল্যানিংত I think they are wonderful brains. কিন্তু সেই কথাবোৰ প্ৰ্যাকটিক্যালি কেনেকে কৰা যায়, সেইখিনি কথাৰ কাৰণেও আমাৰ আইটো ডিজিটাল ব্ৰেইনষ্টৰ্মিং উইল বি ৰিকোয়াৰ্ড। কিন্তু মই ভাবো 50, মানে আই এম বিং ভেৰি প্ৰেক্টিকেল, 50%ৰ ক্ষেত্ৰত আমি কিবা এটা কৰিব পাৰিম, উইল বি এবল টু টাচ দেম এণ্ড ডেফিনেটলি পজিটিভলি। And that 50% itself is huge number. Huge number, I know. Even if it gets whittled down to 25%, 30% of say around 50,000 returning migrants, I think we'll be sitting on a huge number. And they can make a difference. They can also take care of our purona bodnam that অসমীয়া মানুহে এনেকুৱা ধৰণৰ কামবোৰ ভালকে নকৰে।
এটো পুৰণা বদনাম এণ্ড দেয়াৰ ইজ লট অফ জাষ্টিফিকেশ্যন অন দ্যাট আই মাইছেল্ফ আৰু মই পুনেলৈ অহা আজি 14 মাহ হৈছে মই লকডাউনৰ আগলৈকে মাহে মাহে গৈয়ে থাকো বিকজ মাই ফেমিলি ইজ ইন গুৱাহাটী গতিকে অসমৰ সেই কথাখিনি মই কিছু পৰিমাণে জানো বুলি মই দাবী কৰিব পাৰো গতিকে সেই মেণ্টেলিটিটো কিন্তু ইটছ হাই টাইম উই হেভ টু চেঞ্জ ইট আৰু তাৰ বাবে ছফ্ট স্কিল আৰু তেওঁলোকৰ অলপমান হাৰ্ড স্কিলটো তেওঁলোকে শিকিয়ে গৈছে অলপ ছফ্ট স্কিল অলপ সেইখিনি হেৰি লাগিব ইনফেক্ট দিছ পিপুল কেন ইনফ্লুৱেঞ্চ দ্য লোকেল গাইজ কাৰণ এওঁলোকেতো এটা বেলেগ সাৰ্ভিস কণ্ডিশনৰ পৰা গৈছে তো বেংগলোৰ পুনে যদি বম্বে দিল্লীৰ পৰা গৈছে তেওঁলোকে অলপ সাৰ্ভিস ওৰিয়েন্টেড মেন্টালিটি উই ক্যান হোপ that they might have already imbibed in their personalities গতিকে সেই মানুহখিনিক আমি ট্ৰেইনাৰ কৰিব পাৰো নেকি in their own ways I think that will also help thank you মই এখিতে এটা কথা ক'ব বিচাৰিছো যে মুকেশ দা এণ্ড ময়ূৰ দা বোথ হয় যিখিনি মানুহ ইয়াৰ পৰা অসমলৈ উভতি গ'ল সেই মানুহখিনিয়ে দুটা ইম্পেক্ট পেলাব এটা যিটো ময়ূৰে কোৱা মতে ইয়াৰে সাৰ্ভিস খিনি তাতে গৈ পেলাই ইমপ্লিমেন্ট কৰিব ইয়াৰ পৰা যিখিনি মানে আমাৰ অসমত সেইখিনি ইমপ্লিমেন্ট কৰি তাতে অকমান নিজাকে স্বাৱলম্বিতা অৰ্জন কৰাত অকমান সহায় হ'ব তাতে দ্বিতীয় মই ভাবো ইয়াৰ পৰা যিমানখিনি মানুহ তালৈ গ'ল সেই গোটেইখিনি মানুহ উভতি নাহিলেও কিছু সংখ্যক মানুহ যদি তাত থাকিও যায় তেওঁলোকে অন্য কাৰোবাক ইনস্পায়াৰ কৰিব ইয়াতে আকৌ উভতি আহিবৰ কাৰণে সেইকাৰণে ওভাৰঅল যদি আপুনি বেলেঞ্চ কৰি চায় যিমানখিনি গ'ল মোটামুটি সিমানখিনি আকৌ ঘূৰিও আহিব যেতিয়া পৰিস্থিতি আকৌ নৰ্মেল হ'ব আমি ইয়াৰ আগতে মনত আছে এটা এক্সোডাছ হৈছিলে বেংগলোৰৰ পৰা নৰ্থ ইষ্টৰ মানুহবিলাকৰ 2013-14 এক্স্যাক্টলি based on a rumor ইয়াৰ পৰা গুচি গৈছিলে মোটামুটি সিমানখিনি মানুহ কিন্তু বা তাতকৈ অলপমান বেছি মানুহ কিন্তু আকৌ উভতিও আহিলে কিন্তু I think আপুনি বৰ ধুনীয়া কথা ক'লে ময়ূৰদা ক্ৰাইচিছৰ মাজতে অপৰচুনিটিবোৰো আছে আমাৰ আজি নৰ্থ ইষ্ট has been subsidizing the labor of entire India আৰু অলপ নিজৰ স্বাৰ্থৰ কথাটো ইমান হয়তো চিন্তা কৰা নাই বাট যদি আমি নিজে আমাৰ ভিতৰত চাওঁ আপুনি কোৱা মতে 40% 50% মানুহ যিখিনি আজি হয়তো অসমত থাকি যাব they might be able to bring in an accelerated sense of green revolution bring more খেতি বাৰীৰ যিটো এটা মানে নিষ্ঠা যিটো এটা অলপ নামি গৈছে সেইখিনি তাত এটা মানে I think it requires আৰু হয়তো অসম might become the football যিটো আন্ধ্ৰ প্ৰদেশক কয় ৰাইচ বল অসম might become the football of the entire not only India but it can be a major exporter এটো বেছি আমি ধ্যান দিয়া নাই আমি নিজেও দুখী আমি আহি পেলাই এটা বেংগলোৰত বহি আছো বাট হয়তো আমাৰ মাজৰ কিছুমান মানুহ আপুনি কোৱা যেটো কথা কৈছে সেইখিনি পৰা অনুপ্ৰাণিত হ'ব বা নিজেও ফিল কৰিব and there will be a time where there will be a reverse exodus নহলেও at least ভাল কথাখিনি যদি এই ভাল এলিমেন্টস বোৰ যদি let that be very very infectious তেওঁলোকে যদি আমাৰ তাত আমাৰ সাৰ্ভিস ওৰিয়েন্টেড মেন্টালিটিটো let's be very honest in general কমডে exceptions will be there and exceptions will always prove the rule গতিকে হেতু অকমান আনিব পাৰিলে ভাল হয় মই সেই কথাটোৱে ভাবো আৰু ধন্যবাদ মুকেশ দা অৰ্জুন দা ৰঞ্জন দা এটা সমসাময়িক বিষয়ত আপোনালোকে চৰ্চা কৰাৰ কাৰণে বহুতেই জৰুৰী কথা আছিলে আৰু আপোনালোকৰ পৰা শুনি ভাল পালো এতিয়া আমাৰ লগত এজন বেংগলোৰে নতুন ব্যক্তি যদিও আমাৰ লগত উৰুলিৰ লগত জড়িত হৈ আছিলে সেই ব্যক্তিগৰাকী অনল কুমাৰ ভাগৱতী আপোনাৰ পৰা দুআষাৰ শুনিব বিচাৰো ওচৰত আছেনে প্ৰণৱ আছো মই আছো হয় নমস্কাৰ অকমান দুআষাৰ শুনিলে সন্তোষ পাম সকলোকে ধন্যবাদ জনাইছো আজি এই অনুষ্ঠানটোত মই অংশগ্ৰহণ কৰিব পালো আচলতে মই সুশান্তক জানিছিলো আজি অলপ দিনৰ আগতে তাৰমানে ইয়াৰ আগৰ সংখ্যা আছিল নেকি উৰুলি সেই সংখ্যাত সুশান্তই মোক টানি নিছিলে অকমান তালে কিন্তু মোৰ লগত মোৰ শাৰীৰিক কাৰণত খুব বেছি তেওঁক সহায় কৰিব নোৱাৰিলো কিন্তু মই তথাপিও 3টামান তেওঁ প্ৰবন্ধ গোটাই আনি দিছিলো হ'লা অসমৰ পৰা গল্প আনি দিছিলো কিন্তু উৰুলিখন তাৰপিছত মই পালো খুব ভাল হৈছিলে আৰু ময়ূৰে এটা কথা কৈ গৈছে এইটো কথা সঁচা কথা এই যে 10খন খণ্ডলৈকে যে এতিয়ালৈকে কণ্টিনিউয়াছ উলিয়াই থাকিব পাৰিছে সেইটো কিন্তু সঁচাকৈ অত্যন্ত ডাঙৰ কথা ময়ূৰে কোৱাটো হয় অসমতো আচলতে আজিলৈকে কোনো এনেকে কণ্টিনিউয়াছ 10খন সংখ্যা উলিয়াব পৰা খুব কম সংখ্যাহে আছে উলিয়াই ৰাখিব পাৰিছে গতিকে মই ভাবিছো এইটো খুব ভাল হৈছে আৰু খুব ষ্টেণ্ডাৰ্ড হয় আলোচনীখন আৰু মোক আপোনালোকৰ মাজলৈ আনিলে আজি প্ৰণৱে কাৰণ প্ৰণৱক মই নামঘৰত লগ পাওঁ মই এনেই ইয়াত আহি মই ইয়ালৈ আহো বেছি দিন হোৱা নাই মই আচলতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত কাম কৰিছিলো মই GM হিচাপে ৰিটায়াৰ কৰিছিলো 16 চনত 17 চনতহে মই ল'ৰাহঁতৰ লগত ইয়াত থাকিবলৈ আহিলো
তাৰপিছত মই SSCB লগত অলপ সম্বন্ধ হৈ পেলাই শংকৰদেৱ সাংস্কৃতিক সন্থালৈ মই নামঘৰলৈ যাওঁ। সেই অনুমতি তাতে মই প্ৰণৱক পাওঁ। প্ৰণৱে মোক আজি আপোনালোকৰ লগত অলপ এইটো আনি দিছে, মোক আগৰ হেৰিটো গ্ৰুপলৈকে তেওঁ আনিছে। গতিকে মই সুশান্ত আৰু প্ৰণৱক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ নিচিনা এখন প্লেটফৰ্মলৈ মই আহিব পাৰিছোঁ। আৰু আজি ময়ূৰে ক'লে ময়ূৰ মোৰ ভাগিনৰ নিচিনা, তাৰমানে মোৰ মিছেছৰ ভাগিনৰ লগত একেলগে পঢ়িছিল ময়ূৰ। আৰু আমি অৰিজিনেল আমি নগাঁৱৰ মানুহ, ময়ূৰ নগাঁৱৰ মানুহ, ময়ূৰো নগাঁৱৰ মানুহ। ময়ূৰৰ দেউতাকো মোৰ অলপ সম্বন্ধৰ হয়। গতিকে ময়ূৰৰ কথাখিনি আগতেও খুব ভাল কথা কয়, মই টিভিটো সদায় শুনি থাকোঁ, আজিও খুব ভাল কথা ক'লে। কিন্তু মাত্ৰ এই এটা কথা যিটো কথা ক'লে যে অসমীয়া মানুহখিনি নি তাত ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ বনাব পাৰিব, এই কথাটোত কিন্তু মোৰ অকণমান সন্দেহ আছে। কাৰণ মই বহুত দিনৰ পৰা দেখিছোঁ, অসম আন্দোলনো দেখা পাইছিলোঁ, তেতিয়াও আমাৰ বহুতে স্বাৱলম্বী হ'বলৈ গৈ 4 অনাৰ তামোলখন 5 টকাত বিক্ৰী কৰিছিলে। তেনেকুৱা ধৰণৰ বহুত স্বাৱলম্বিতা আমি বহুত দেখিছোঁ, কিন্তু পিছত অলপ হেৰি হৈ যায়গৈ। গতিকে এইটো যে হ'ব পাৰিব, ময়ূৰে ঠিকেই কৈছে, সেই 2 দিনমান কৰিব প্লাম্বিঙৰ কাম, কিন্তু কোনোবাই যদি 10 টকাত কৰে তেওঁলোকে 200 টকা বিচাৰিব। গতিকে লাহে লাহে নাইকিয়া হৈ যাব। আৰু যিটো কথা কৈছে খেতি বাতিৰ কথা কৈছে, অসমত খেতি বাতিৰ কথা অলপ প্ৰব্লেম হয় কি, এই অইনৰ লগত নিমিলে। আমাৰ চাইণ্টিফিকেলি যাব লাগিব, কাৰণ এটা আধাখিনি সময় পানী তলত থাকে, কোনোবা এটা সময় আমাৰ খৰাং হৈ থাকে। সেই গোটেইবিলাক বস্তু মিলাই পেলাইহে সেই মানুহখিনি হয়তো সেই ৰিচৰ্চখিনি আমি হেৰি কৰিব পাৰিম। তাৰ কাৰণে মই ভাবোঁ বহুতখিনি গভৰ্ণমেণ্ট বা আইন সংগঠনবিলাকৰ বহুতখিনি কৰণীয় হ'ব। এনিৱে মই আজি এইটো অনুষ্ঠানত থাকিবলৈ পালোঁ। প্ৰণৱ আৰু সুশান্তক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু মুকেশ শৰ্মাৰ লগতো আজি 2 দিনমানৰ আগতে মই চিনাকি হৈছোঁ, তাকো টেলিফোনতহে মই চিনাকি হৈছোঁ। গতিকে মই সকলোকে এবাৰ লগ পাম বুলি আশা ৰাখিছোঁ এছ'চিয়েশ্যনৰ। যদি প্ৰণৱ আৰু সুশান্তই মোক আকৌ এই সুযোগকণ দিয়ে, নিশ্চয় আপোনালোকৰ ওচৰলৈ নিশ্চয় যাম। ধন্যবাদ। ধন্যবাদ খুৰা। ধন্যবাদ। শুনক, এইখন আমি সুবিধা দিয়া নহয়, এইখন ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ। গতিকে এইখন AAB মোৰ বা কোনোবা এজনৰ নহয়, এইখন আমি বেংগলৰত বসবাস কৰা প্ৰতিজন সামান্য শ্ৰমিকৰ পৰা উচ্চ বৰ্গ বিষয়ালৈকে সকলোকে আমি এখন প্লেটফৰ্ম দিবৰ কাৰণে চেষ্টা কৰিছোঁ, বিভিন্ন দিশত বিভিন্ন কাম কৰি। আৰু গতিকে ভাল লাগিল আপোনাৰ মন্তব্য শুনা পাই। আৰু যদি ইয়াত কোনোবা আছে আৰু দুআষাৰ ক'ব, আমি সময় মানে 7 বজাৰ লগে লগে শেষ কৰিম বুলি ভাবিছিলোঁ, সময় অলৰেডি প্ৰায় হৈছেই। আৰু 2টামান কুৱেশ্যন ল'ব পাৰোঁ, কোনোবা আছে যদি আগবঢ়াওক। হয়, অলপ আগতে মুকেশে এটা কথা ময়ূৰক সুধিছিলে, সেইটো পৰিপ্ৰেক্ষিতত বাকী কেইজনমান বক্তা তেওঁলোকৰ মন্তব্য দিলে। মই জাষ্ট সেইখিনিৰে আগ ধৰি ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি মানুহখিনি বেংগালুৰুত আছিলে বা বাহিৰা ৰাজ্যত আছিলে, এনেকুৱা চিটুৱেশ্যনত পৰাৰ পিছত তেওঁলোকে উভতি আহিলে, তেওঁলোকে কি ধৰণে অসমখনক কিবা এটা যোগাত্মক কিবা তেওঁলোকে সেই বৰঙণি দিব পাৰিবনে নাই, সেইটো বিষয়ে আলোচনা হৈছে। মই প্ৰথম কথা এইখিনিতে মোৰ এটা আহিছে যে মানসিকতা। আমাৰ অসমীয়া মানুহখিনি হ'ল খুবেই আৱেগিক। আমাৰ মানসিকতাখিনি কেনেকুৱা ধৰণৰ, যে তেওঁলোকে ইয়াৰ পৰা যেতিয়া গৈছিলে, অসমখন এৰি যেতিয়া বাহিৰত কাম কৰিব গৈছিলে, এই ক'ৰবাত চিকিউৰিটি গাৰ্ড বা তেনেকুৱা ধৰণৰ, তেওঁলোকে কি মানসিকতাত লৈ গৈছিলে? তেওঁলোকৰ ঘৰত এবিঘামান খেতি মাটি আছিল নেকি, বা 2 বিঘামান খেতি মাটি আছিল নেকি, বা অকণমান পাচলি খেতি কৰিব পৰা মাটি আছিল নেকি? সেইখিনি থকাৰ পাছতো তেওঁলোকে এৰি গৈছিল নেকি? ঠিক তেনেকুৱা ধৰণৰ। গতিকে উভতি অহাৰ পিছত সেইখিনি থকাৰ পাছতো তেওঁলোকে যে খেতিত আগবাঢ়িব বা তেওঁলোকে যিখিনি কাম কৰিছে, কাৰণ তেওঁলোকে যদি আজি ক'ৰবাত যদি চিকিউৰিটি গাৰ্ডৰ কাম কৰিছে, ইয়াতে অসমত তেনেকুৱা ধৰণৰ সংস্থাপনৰ ইমান স্কোপে নাই। নাম্বাৰ 1, ইমান স্কোপে নাই। প্লাম্বাৰ বুলি কৈছে, প্লাম্বাৰ আজি ইয়াতে যিকেইটা প্লাম্বাৰে গুৱাহাটী বা তেনেকুৱা চহৰাঞ্চলত যিবোৰ কাম কৰিছে, সেইবোৰক ৰিপ্লেচ কৰি, মানে ফটককৈ ৰিপ্লেচ কৰিব পৰা তেওঁলোকৰ তেনেকুৱা ধৰণৰ এটা মানে চিষ্টেমেটিক তেওঁলোকৰ এটা লাগিব। গতিকে সেইবোৰ কোনে কৰিব? তেওঁলোকৰ সেইখিনি মানসিকতা, সেইখিনি ধৈৰ্য, সেইখিনি আছে নাই, এইবোৰ চাব লাগিব। নাম্বাৰ 3, আৰু এজনে কৈছিলে যে এই মাত্ৰ মোৰ পূৰ্বৰ বক্তাজনে কৈছিলে যে আমাৰ ইয়াতে খেতি কৰিবৰ কাৰণে অসুবিধা হ'ব, পানী চানী কিবা কিবি কৈছে। কিন্তু মই এইখিনিতে আৰু এটা কথা উনুকিয়াই দিওঁ, আমাৰ অসমত, উজনি অসমত বিশেষকে, তাৰে মাটি ইমানে সাৰুৱা, এবছৰ খেতি কৰিলে মানুহে 3 বছৰলৈকে পুৰণি ধান খাইছিলে, ইমানে বেছি। ঠিক তেনেকুৱা ধৰণৰ সেই মানুহখিনি তাৰ সেই পৰিপ্ৰেক্ষিতত তেতিয়া ইমানে উভৈনদী ধান হৈছিলে, সেইটোৰ বিনিময়ত সেইবোৰ ধানেৰে তেওঁলোকে
ৰহি চহি বনাই মেলি খাই মেলি আৰামত থাকে এই কানিয়াৰ যিটো স্বভাৱ এই কানিয়াৰ স্বভাৱটো মানে আৰু উদগনি দিছিলে এনেকুৱা ধৰণৰ আমাৰ একচুৱেলি অসমীয়াৰ সেই মেণ্টেলিটিটো সেইটো কাৰণে যাৰ কাৰণে আজি চাব চহৰ অঞ্চলত এই মিয়া মানুহখিনিয়ে কি ধৰণে খেতি কৰে সেই বানপানীৰ মাজতো বানপানীয়ে সিহঁতক উটুৱাই লৈ যায় আকৌ তাৰপিছত যেতিয়া পানী কমি যায় আকৌ সিহঁতে হেৰি কৰে লগাই মেলি সিহঁতে দুবাৰ তিনিবাৰকে খেতি কৰে গতিকে আমাৰ মেইন কথাটো হ'ল মেণ্টেলিটি আমাৰ অসমীয়া মানুহৰ মেণ্টেলিটি আমাৰ মানসিকতা আমি সেই আৱেগিক চলিলে নহ'ব আপোনাৰ প্ৰশ্নটো ক'ব বেয়া নাপায় যদি প্ৰশ্নটো নহয় মই বস্তুটো মই তাকে মানে এই মুকেশে যিটো কৈছে তাৰ পৰিপ্ৰেক্ষিতত যিখিনি কৈছে মই তাকে কৈছো যে আমাৰ ইয়াতে অসমত থকা কিছুমান অলপ আগতে ময়ূৰে উনুকিয়াই দিয়া মতে দা বুলি এটা সংগঠন যিটোত মই জড়িত তাৰ পৰা এই ডাৰে কিছুমান মেম্বাৰে এনেকুৱা ধৰণৰ গ্ৰাছৰুট লেভেলত তেওঁলোকৰ খুবেই প্ৰস্পেৰাছ কেৰিয়াৰ বাদ দি তেওঁলোকে এগ্ৰিকালচাৰ হওক ফাৰ্মিঙত এইবোৰত লাগি আছে বাট দে আৰ ষ্ট্ৰাগলিং টু দ্য হিল্ট মানে ইমান কষ্ট কৰিছে আমি দেখিছো এনেকুৱা ধৰণৰ গতিকে ইটছ নট ইজি ইয়াতে এই ক্ষেত্ৰত এটা আমাৰ চাৰিওফালৰ পৰা তাৰমানে অকল ছ'চাইটি বুলি নহয় গভৰ্ণমেণ্ট বুলি নহয় গভৰ্ণমেণ্টে যিখিনি স্কিম দিছে আমি জানো কেনেকুৱা ধৰণৰ কি চলে মেইন কথাটো আমাৰ মানসিকতা চেঞ্জ হ'ব লাগিব অসমীয়া মানুহৰ আজি নহ'লে আমাৰ অসমীয়া মানুহৰ যিটো আমাৰ এই খেতি মাটি বিক্ৰী কৰি আমাৰ খেতি নকৰে ল'ৰা ছোৱালী এতিয়া এটা ল'ৰা চবৰে এজনী ছোৱালী দুটা ল'ৰা বা দুজনী ছোৱালী তেনেকুৱা ধৰণৰ মুকুট আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি বেছি দীঘলীয়া নকৰো আপুনি কোৱা কথাটো সঁচাকৈ গ্ৰহণযোগ্য হয় আজিৰ তাৰিখত কাৰণ বেলেগে যিমানে সুবিধা কৰি নিদিয়ক কিয় আমাৰ নিজৰ ভিতৰত যদি সেই উদগনিটো নাহে কিবা এটা কৰাৰ মানসিকতাটো যদি নাহে তেতিয়া আমি একো কৰিব নোৱাৰো কাৰণ এতিয়া মই এটা কথা কওঁ এই এনি দত্ত তেখেত আছে নাই নাজানো তেখেতে কিবা এটা ক'ব বিচাৰিছিল হয় জাষ্ট 1 মিনিট মুকুট জয়েন কৰাৰ কাৰণে ধন্যবাদ দেই এনি কোৱা নাই ময়ূৰা আপোনাৰ কথাখিনি খুব ভাল লাগিলে আৰু চবকে মানে টাইম এভেইলেবল থকাৰ কাৰণেও আপোনাক এটা কুৱেশ্যন জাষ্ট সুধিছো আমি অসমত বাহিৰত থকা অসমীয়া গোটেই ব্ৰহ্মাণ্ড জুৰি চবে আমি নিজৰ অসমলৈ বিৰাট প্ৰাউড ফিল কৰোঁ অসমীয়া মানুহলৈ কিন্তু ইটছ লাইক ডেকেড মান হ'ব আই ফিল অসমৰ যোনটো মিডিয়া সেই মিডিয়াই মানে নিউজ স্পেচিয়েলি সেই মিডিয়াই আমাৰ অসমীয়া মানুহক নিজৰ অসমলৈ খুব মানে they don't feel proud about us মই অসমত থকা বহুত ইণ্টেলেকচুৱেল মানুহৰ কথাৰ পৰা শুনি থাকোঁ মই নিজৰ ফেমিলিটো শুনো মিডিয়াই কিয় অসমৰ মিডিয়াই অসমতে ইমান কিয় বেয়াকে দেখায় মোৰ ফিল হয় আৰু আপোনাক মুকেশ দা এনে ক'লে যে আপুনি ইউ call a spade so do you really believe আপুনি এইটো বিশ্বাস কৰে and will it change because ইমান ইণ্টেলেকচুৱেল মানুহ ইমান কৰ্মী মানুহ মই দেখিছোঁ অসমত মোৰ নিজৰ ফেমিলি বা বহুত চবেই কিন্তু নিউজটো চাই অসমখন খুব এতিয়া যেন ক'ভিডত চবতকৈ বেছি প্ৰব্লেম অসমতে হৈছে চবতকৈ প্ৰব্লেম চবতকৈ আপোনাৰ ধৰি লওক বেয়া কামবোৰ চব যেন অসমতে হয় এই মিডিয়াৰ কাৰণে কিয় ইমান বেছি আৰু হোৱাট ইজ আপোনাৰ ভিউ পইণ্ট কি হেৰি এনি ভেৰি গুড কুৱেশ্যন কিন্তু মই সিন্স আই ডু নট ৰিপ্ৰেজেণ্ট মিডিয়া বাট আই উইল বি এ থাৰ্ড আই উইল বি গিভিং মাই অবজাৰভেশ্যন অনলি দিছ ইজ নট স্পেচিফিক অনলি টু অসম ইউ চি ইণ্ডিয়ান মিডিয়া ইউ চি দ্য হিন্দী মিডিয়া বহুত ধৰণৰ নাম নমেনক্লেচাৰ ইউজে মই ইয়াত ব্যৱহাৰ কৰিব খোজা নাই কাৰণ দিছ ইজ চি আই এম অলছ' নোন নট ফৰ মাই পলিটিকেল কাৰেক্টনেছ বিকজ আই কেন বি ব্লাণ্ট এণ্ড আই কেন টেল মেনি থিংছ উইচ আই ডু নট ইউজ দিছ ফোৰাম টু গেট ড্ৰেগড ইন টু দেট গতিকে আপুনি মই এইটো কথাই আপোনাক অনুৰোধ কৰোঁ যে অসমৰ মিডিয়া মই ভাল বুলি কোৱা নাই কিন্তু আপুনি ইউ কেনট পেইণ্ট ইট উইথ দ্য ছেইম ব্ৰাছ তাৰ মাজতো কোনোবাই হয়তো বহু প্ৰত্যাহ্বানৰ মাজত ভাল কাম কৰি আছে বেংগলোৰত আজি ধৰি লওক 50,000 বা 10,000 অসমীয়া মানুহ আছে মই এই তলৰ তলৰ ক্লাছ মানে এইটো কথা কৈছো মই সিকিউৰিটি গাৰ্ডৰ কথা কোৱা নাই দোজ হু আৰ প্ৰফেচনেলছ লাইক ইউ সেইখিনি মানুহৰ মাজতো সকলো কিন্তু মই কাকো দুখ দিয়া নাই সকলো কিন্তু আসাম এছ'চিয়েশ্যন বেংগলোৰত নাই তাৰ অৰ্থ এইটো নহয় যে তেওঁলোক বেলেগ এটাত আছে বেলেগত থাকিলেও মোৰ আপত্তি নাই বিকজ ডেমক্ৰেচি দেয়াৰ কেন বি 3-4 অৰ্গেনাইজেশ্যন আই ডোন্ট মাইণ্ড দেট মোৰ নাম্বাৰ অফ পিপুল মোৰ অৰ্গেনাইজেশ্যন এনেকুৱা মানুহো আছে তেওঁলোকে ভাবে যে এইবোৰ কৰিনো কি হ'ব চ' সকলো ধৰণৰ মানুহ সকলোতে থাকিব মিডিয়া বুলি ক'লে অলপ অসমৰ লগত লিংক থকা কেইজনমান মানুহ মিডিয়াতে হওক আৰু অন্যান্য ক্ষেত্ৰতে হওক কেতিয়াবা আমি অসমীয়া বুলি ক'বলৈ কিন্তু বেয়া পাওঁ আজিকালি যে এই মানুহজন মোৰ লগত কেতিয়াবা পঢ়িছিল মোৰ কাষত আছিল
সেই মানুহবোৰ কিন্তু অসমৰ মিডিয়াৰ লগত নহয়, বেলেগ মিডিয়াৰ লগত জড়িত হৈ আছে। মই আই ডোন্ট ৱান্ট টু মেক ভেৰি স্পেচিফিক কমেণ্টছ হিয়াৰ। গতিকে মই ভাবো এইটো অকল অসম স্পেচিফিক নহয়, সকলো মিডিয়াতে হৈছে। এণ্ড আৱাৰ ওন মেণ্টেলিটি গেটছ ৰিফ্লেক্টেড ইন দেট TRP এণ্ড আদাৰ বিজনেছ। মই এটা উদাহৰণ দি সামৰো। এই এজন এংকৰে, মই নামটো নকওঁ, তেওঁ এবাৰ কৈছিলে তেওঁৰ টেলিভিশ্যন প্ৰগ্ৰেমটো চোৱাৰ পিছত তেওঁ যেতিয়া ৰাতি ঘৰলৈ গৈ থাকে বা পিছদিনা কোনোবা যদি অলপ লিখা পঢ়া কৰা মানুহে যদি তেওঁক ফোন কৰে বোলে মিষ্টাৰ এক্স বা দাদা বা ভাইটি তোমাৰ প্ৰগ্ৰেমটো বৰ ভাল হ'ল দেই, তেওঁৰ একদম চিন্তা হৈ যায়। কাৰণ যিজন মানুহে ফোন কৰিছে তেওঁ অলপ লিখা পঢ়া কৰা মানুহ, তেওঁ জানে যে এইটো TRP নাই। কিন্তু তেওঁৰ প্ৰগ্ৰেমটো যদি এই লিফমেনজনে, নাপিতজনে, কোনোবা এজনে যদি কয় এইটো বৰ বঢ়িয়া দিছে দেই দাদা, একদম ভাল, সেইটো TRP। গতিকে আমাৰ মানুহৰ টেষ্টবোৰ কোৰ্চনিং অফ দ্য ডিসকোৰ্স, কোৰ্স মানে আমাৰ কথাবোৰ যে ফাইন টিউনিঙৰ দ্য অপোজিট ৱৰ্ড, our narrative and discourse has been coarsened by various factors, something internal, something very intrinsic, and something being influenced by the external consideration. সেইবিলাকক লৈ আচলতে মানুহৰ মানৱ জাতিৰ আগত যিটো সমস্যা, that tends to get more and more reflected in the media because of higher visibility, because you have been surrounded by it. আপুনি এতিয়া নিবিচাৰিলেও moment you switch on, earlier you used to see two person conversing in a gentlemanly way. Now your TV screen will be divided into 10 squares. It is like Ravana, and all the heads will be trying to speak, and the anchor will be trying to outshout all the 10 other heads. So this is the reality of life. It's not a very encouraging reality, but you can't help it. কিন্তু মই আপোনাৰ কথাটোৰ point blank ক'বলৈ হ'লে অকল কিন্তু অসম স্পেচিফিক নহয়, kindly watch the Hindi media আৰু ইংৰাজী মিডিয়াটো আপুনি অলপ অলপ পাব, তেতিয়া চাবচোন এনেকুৱা ধৰণৰ কথাবোৰ ৰিপিট বা হেৰি কিমান ধৰণেৰে হয়। হয় হয়, ধন্যবাদ। আমাৰ মাজতে শেহতীয়াকৈ আহি উপস্থিত হৈছে ফাৰ্মিদা আমান, ডক্টৰ ফাৰ্মিদা আমান। তেখেতে উৰুলিলে বহুতকেইটা লেখা যোগান ধৰিছিলে, বহুতো তত্ত্বগধুৰ। আমি তেখেতৰ পৰা দুআষাৰ শুনিব বিচাৰোঁ, সময় যিহেতু নাই চমুকে। ফাৰ্মিদা বাইদেউ আছেনে? হেল্ল' বিজেপি, আছো। হয়, উৰুলিখন খুবেই ভাল পাওঁ। মই ভাবো যে লিখাবোৰ উত্তম হয়, বহুত ভাল হয়। দুটা ছেকশ্যনে, ইংলিছ বা অসমীয়াই হওক, সদায় মই ৰখি থাকো সেইখন পঢ়িবলৈ। গুড ৰাইটাৰ্ছ হু হেভ অলৱেজ গিভেন আছ গুড কণ্ট্ৰিবিউশ্যনছ, হয়, ভাল লাগে। এণ্ড আই হোপ কি মানে উৰুলিখন আগলৈ যাওক আৰু ভাল ৰাইটাৰ্ছ আহে, ভাল তোমালোকে পাব্লিছ কৰিব পাৰা। হয়, ধন্যবাদ। এতিয়া আমি যথেষ্টখিনি কথা বতৰা পাতিলোঁ, বহুত ভাল লাগিল। এতিয়া আমাৰ পিছৰ কাৰ্যসূচীটো একেবাৰে শেষৰ কাৰ্যসূচী আহি উপনীত হ'লোঁ, সেইটো হ'ল both of thanks। আৰু মই মুকেশ দাকে কৈছোঁ অকণমান আপুনি ধুনীয়াকৈ ৱেলকামো কৰিব জানে, ধন্যবাদো দিব জানে, গতিকে অনুগ্ৰহ কৰি হাত ধৰক। মই চমুকে কৈছোঁ, প্ৰথমটোতো মই ময়ূৰক অশেষ ধন্যবাদ দিব খুজিছোঁ। আমাৰ চিফ গেষ্ট হ'ম বুলি ইমিডিয়েটলি ৰেডি হৈছে, ইমানখিনি সময় দিছে। ময়ূৰ বিৰাট ধন্যবাদ। আৰু আমি আগলৈকো তোমাক কণ্টেক্ট কৰি থাকিম, তোমাৰ পৰা ছাজেশ্যন এইবিলাক লৈ থাকিম। তোমাৰ যদি কেতিয়াবা কিবা শ্বেয়াৰ কৰিব লগা থাকে আমাক ক'বা, আমি চবৰে লগত শ্বেয়াৰ কৰিম। আছাম এছ'চিয়েশ্যনৰ এজন অভিন্ন, সেইটো কি শব্দ হ'ব নাজানো, ৰ'বা, অংগ, অবিচ্ছেদ্য অংগ। আচ্ছা, অবিচ্ছেদ্য অংগ হ'লে আমি বিৰাট ভাল পাম। থেংক ইউ। আজি আমাৰ এই অনুষ্ঠানত যিসকল উপস্থিত আছিল, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক অহাৰ কাৰণে আমি আনন্দিতও হয় আৰু আমি অনুপ্ৰাণিতও হয়। এই মেগাজিনখন বা এই প্ৰগ্ৰেমটো আজি কৰিবৰ কাৰণে বেক এণ্ডত বহুত মানুহে লাগিছে। আমাৰ উৰুলি টিমৰ বিষয়ে প্ৰায় চবেই গম পাইছে, কিন্তু আমাৰ আৰু দুজনমান আছে, যেনে আমাৰ ৰাজদীপ আছে। ৰাজদীপ জেনেৰেলি কেমেৰা অন কৰিবলৈ বেয়া পায়, ৰাজদীপৰ নাম ল'লেও ৰাজদীপে বেয়া পায়। মানে এজন ট্ৰু ৱাৰিয়ৰ, যোনে কেতিয়াও নিবিচাৰে যে মোৰ নামটো আহক, সদায় বেক এণ্ডত থাকি পেলাই কাম কৰে। ৰাজদীপ বহুত ধন্যবাদ। আমাৰ লুইট বুলি এজন আছিলে, এই অনলাইন যিখন মেগাজিন ওলাইছে সেইখন লুইটৰে আইডিয়া হয়, সিয়ে গোটেইখিনি কাম কৰি দিছে।
আনফৰ্চুনেটলি আজি প্ৰেজেণ্ট থাকিব পৰা নাই তো মই লুইটকো ধন্যবাদ জনাইছোঁ যিসকল লোকে আমালৈ লিখাখিনি দিলে কেইজনমান সৰু সৰু ল'ৰা ছোৱালীয়ে ইলাষ্ট্ৰেশ্যনটো কৰি পেলাই দিছে বহুতে নিজৰ ৰেকৰ্ডিং উইদিন 24 আৱাৰ্ছ কৰি পেলাই আমালৈ পঠিয়াইছে আজি প্ৰেজেণ্ট কৰিবৰ কাৰণে সকলো লোকে বহুত বহুত ধন্যবাদ সেইখিনি কৈ আজি সামৰিলোঁ মুকেশ দা মই খালি শেষত এটা বাক্য ক'ব বিচাৰো আপোনালোকৰ গোটেই প্ৰয়াসটো মোক যদি সোধে যে এটা বাক্যত কি ধৰণে এইটো বৰ্ণনা কৰা যাব বা কোৱা যাব মই ক'ম সমগ্ৰ উৰুলিৰ আৰৰ যিখিনি চিন্তা এইটো হ'ল অনুভৱ আৰু প্ৰজ্ঞাৰ এক অনন্য যাত্ৰা অনুভৱ আৰু প্ৰজ্ঞাৰ এক অনন্য যাত্ৰা ধন্যবাদ সেই যাত্ৰাত আজি মই সংযুক্ত হলো আনন্দিত হলো সুখী হলো আপ্লুত হলো ধন্যবাদ থেংক ইউ সো মাচ ধন্যবাদ ময়ূৰ সকলো লোকে বহুত বহুত ধন্যবাদ আজি প্ৰগ্ৰাম এটোতে সামৰণি মাৰিছো প্ৰণৱ কিবা ক'বা আৰু অকমান কাৰিকৰী বিজুতিৰ বাবে হ'বলগীয়া ভুল কুটিৰ বাবে ক্ষমা কৰিব তথাপিও যিসকলে আমাক সহায় সহযোগিতা কৰিলে সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও আপোনালোকক আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ আৰু আমাৰ যিখন উৰুলি আমি এছ'চিয়েশ্যন পেজত লিংকটো দিম আপোনালোকে পঢ়িব যিসকলে পঢ়ি ভাল পায় তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ যিকেইটা আজি ৰাভা দিৱসৰ উপলক্ষে ভিডিঅ' বা কবিতা আবৃত্তি কৰিছিলে তাৰো ভিডিঅ' আমি দিম সেইখিনিও আপোনালোকে চাই আপোনালোকৰ মতামত দিব ধন্যবাদ ঠিক আছে থেংক ইউ এভৰিৱান থ্যাংক ইউ ময়ূৰ থেংক ইউ সো মাচ থ্যাংক ইউ খুব ভাল লাগিল থেংক ইউ আমাৰো